জেইল বুলি ক'লে সাধাৰণতে মনলৈ আহে এটা পানিছমেণ্ট চেণ্টাৰ। কিন্তু জেলত থকা সকলো কয়দীৰে কাৰাবাসৰ সময়সীমা ভিন্ন ভিন্ন। কাৰোবাৰ বাবে 2 মাহ, কাৰোবাৰ বাবে 2 বছৰ, কাৰোবাৰ বাবে 20 বছৰ। কিন্তু যিসকলে জেলৰ পৰা ওলাই আহিব, তেওঁলোকে পুনৰ সমাজ ব্যৱস্থাৰ লগত কেনেধৰণে মিলিত হ'ব পাৰিব? তাৰ বাবে চৰকাৰে বা কিছু সচেতনশীল ব্যক্তিয়ে সময়ে সময়ে এনেকুৱা চেষ্টা কৰি আহিছে যাতে জেলখনক এটা পানিছমেণ্ট চেণ্টাৰৰ পৰা এটা ৰিফৰ্মেশ্যন চেণ্টাৰলৈ ৰূপান্তৰ কৰিব পাৰে। আপোনালোকৰ হয়তো IPS কিৰণ বেদীৰ কথা মনত আছে। তেওঁ যি ধৰণে তিহাৰ জেললৈ ৰিফৰ্মেশ্যন আনিছিল বা জেলৰ কয়দীসকলক সংশোধন হোৱাৰ এটা সুযোগ দিছিল, সেয়া শলাগ ল'বলগীয়া। ঠিক তেনেধৰণেই বৰ্তমান আমাৰ মৰিগাঁও জিলাৰ প্ৰশাসনৰ উদ্যোগত জিলাৰ যি কয়দীসকল আছে তেওঁলোকক পঢ়া শুনাৰ এটা ব্যৱস্থা কৰি দিয়া হৈছিল। উল্লাস আঁচনিৰ অধীনত এনে আঁচনিৰ দ্বাৰা 15 বছৰতকৈ ঊৰ্ধ্বৰ লোক যিয়ে ফৰ্মেল স্কুলিং এৰি পেলাইছে তেওঁলোকক পুনৰ এবাৰ শিক্ষা গ্ৰহণ কৰাৰ সুযোগ দিয়া হয়। আৰু সেই আঁচনিৰ অধীনতে 122 জন লোকক মৰিগাঁও জেলৰ ভিতৰত শিক্ষিত কৰি তোলা হৈছে আৰু তাৰে 47 জন লোকক চাৰ্টিফিকেটো প্ৰদান কৰা হৈছে জিলা প্ৰশাসনৰ দ্বাৰা। জিলা প্ৰশাসনৰ এনে ভাল পদক্ষেপক আমি ধন্যবাদ জনাইছোঁ আৰু আশা কৰোঁ যে এনেকুৱা ভাল পদক্ষেপে সমাজখনলৈ সুবাৰ্তা কঢ়িয়াই আনিব। কিয়নো এজনো যদি অপৰাধী জেলৰ পৰা ওলাই অহাৰ পিছত তেওঁ নিজকে সংশোধন কৰি সমাজ ব্যৱস্থাৰ লগত ভালদৰে মিলি চলিব পাৰিছে, তেন্তে সমাজখন আৰু সুৰক্ষাৰ দিশে আগবাঢ়ি গৈ আছে আৰু আন 10 জনেও কমচে কম বেয়া কাম কৰাৰ পৰা যে আঁতৰি আহিব পাৰি, এটা ভাল জীৱন যাপন কৰিব পাৰি, তাক অনুধাৱন কৰিব পাৰিব বুলি বিশ্বাস হয়। জয় মৰিগাঁও, জয় আই অসম।